দেখিলেই বুকু কপা দৃশ্য এহাতে কুঠাৰ এহাতে কটামূৰ কটামূৰলৈ ঘূৰি ফুৰিছে যুৱকজনে কিমান নিহংস হ'ব পাৰে মানুহ কিদৰে হ'ব পাৰে ইমান ভয় ভীতহীন এজন মানুহৰ ডিঙি কাটি কটামূৰটোলৈ এনেদৰে মুকলিকৈ ঘূৰি ফুৰাটো জানো কল্পনাটো সম্ভৱ এজন সাধাৰণ লোকৰ বাবে যিয়ে এই দৃশ্য দেখিছে লাগি চাইছে মৰহা গোটাই যুৱকজনেৰে দুই একে কথা পাতিছে যদিও বজাই ৰাখিছে নিৰাপদ দূৰত্ব আৰু আচৰিত ধৰণে হাতত কুঠাৰ আৰু কটামূৰটোলৈ ফুৰা যুৱকজনে শান্ত সমাহিত হৈ দি গৈছে উত্তৰ যেন একো হোৱাই নাই যেন একো কৰাই নাই যুৱকৰ এই ৰূপত আৰু অধিক আতংকিত গাঁওবাসী কোন মুহূৰ্তত বা কি হয় কি ৰূপ লয় অৱশ্যে সেয়া হ'বলৈ নাপালে এটা সময়ত আৰক্ষী আহি গ্ৰেপ্তাৰ কৰে যুৱকজনক এই ঘটনা চণ্ডীগড়ৰ গড়িয়া বন্দৰৰ যুৱকজনে হত্যা কৰা লোকজন চুবুৰীয়া আছিল বুলি তথ্যত প্ৰকাশ পাইছে নেশ্যনেল ডেস্ক অসম ফাষ্ট ভালৰ লগত মই সদায় ভদ্ৰ বহুত মৰম কৰোঁ কিন্তু যদি বেয়াৰ সীমা চেৰাই যায় তেতিয়া কিন্তু মই সহ্য নকৰোঁ তোমাৰ মোৰে কাহিনী নিজানতে খুৱৰি থিয়েটাৰলৈ আহিলোঁ থিয়েটাৰলৈ আহিও বহুত ঘাই প্ৰতিঘাত প্ৰথম থিয়েটাৰলৈ আহিছোঁ কোনেওতো চিনি নাপায় আৰু প্ৰযোজকসকলেও প্ৰথম থিয়েটাৰলৈ আহিছে নতুন ল'ৰা কি পইচা দিম আৰু কিবা এটা দিব যা চলি থাকিবি তেনেকুৱা মুখবোৰ আপোনাৰ আৰু মোৰ তেনেই চিনাকি তেওঁলোকে কি কাম কৰে সেয়াও আমাৰ চিনাকি কিন্তু তাৰ মাজতে থাকি যায় আমি জানিবলগীয়া বহু কথা থাকি যায় তেওঁলোকৰ ব্যক্তিত্বৰ জীৱনৰ কিছু উল্লেখনীয় দিশ তেতিয়া মই অকলে গুৱাহাটীলৈ আহিছোঁ আৰু যিজনী ছোৱালীয়ে বিশ্বনাথ চাৰিআলিৰ ৰাস্তাটো অকলে ক্ৰছ কৰিব পৰা নাছিলোঁ সেইজনী ছোৱালী যেতিয়া অকলে গুৱাহাটী আহিছোঁ সিদিনাখন মই চান্দমাৰীৰ যিটো পুলিচ পইণ্ট তাত ৰৈ পেলাই মই অকলে কান্দিছোঁ সাধাৰণ যেন লগা একোজন ব্যক্তিৰ জীৱনৰ কিছু অসাধাৰণ দিশ সৰল যেন লগা তেওঁৰ জীৱনৰ কঠিন যুঁজখন তেতিয়া 98 চন গাঁৱে ভূঞে থিয়েটাৰ হয় আমাৰ গাঁও অঞ্চলতেই বেছি হয় তেতিয়া গাঁৱৰ মানুহখিনি ইমান আৰ্থিকভাৱে টনকিয়ালো নহয় কেঁচা ঘৰ থাকে বা স্কুলেই বেছি দিয়ে স্কুলবিলাকত তেতিয়া ফ্ল'ৰটোও কেঁচা মোৰতো ফল্ডিং এখন কিনিবলৈ পইচা নাই মই তেতিয়া কি কৰোঁ এখন পলিথিন প্লাষ্টিক কিনি লৈছিলোঁ সৰু এই মাটিৰ ওপৰত প্লাষ্টিকখন পাৰি দিওঁ তাৰপিছত তাৰ ওপৰত তুলিখন পাৰি দিওঁ দি পেলাই পহুমহীয়া ঠাণ্ডাটো থিয়েটাৰটো পহুমহীয়া ঠাণ্ডাটো হয় আৰু ঠাণ্ডাটো তেনেকৈ শুই থাকোঁ মোৰ কফ এলাৰ্জি হৈ গৈছিলে যি সমাজৰ 10জন মানুহক দিব পাৰে জীৱন যুঁজৰ প্ৰেৰণা চিনাকি একোখন মুখৰ অচিনাকি কিছু কথাৰে অচিন চিনাকি